নমস্কাৰ আপোনালোক সকলোকে অৰুণিমাছ ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। দাদাৰ ভিডিঅ' এতিয়ালৈকে ফটোগ্ৰাফাৰে দিয়া নাই, ফটোবোৰ দিছে। সেই ফটোবোৰৰ জৰিয়তে এটা সৰু ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ। আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। তেনেহ'লে ব'লকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া দাদা, মই, ভাইটি, আমাৰ এখেত, মোৰ দাদা আৰু বৌ। এতিয়া এয়া দাদা, মা আৰু এয়া জাঠাই হয় মোৰ, আৰু এয়া মা দেউতা। এয়া মা দেউতা দাদা আৰু ভাইটি হয়। লাগিছে এতিয়া এদিনীয়া বিয়া আছে, সেইবাবে দাদাহঁতক গা ধুৱাব লৈছে। আকৌতো কইনাৰ ওচৰলৈ যাব লাগিব। এতিয়া দৰা গা ধোৱা হ'ল। এতিয়া তুলসী মালা দেউতাই পিন্ধাইছে। এয়া সখীক পিন্ধাইছে তুলসী মালা। তাৰপিছত আমি এতিয়া কইনাৰ ঘৰলৈ যাব ওলালোঁ। এতিয়া মোৰ মা দেউতাক সখী আৰু মোৰ দাদাই সেৱা কৰিছে। তাৰপিছত মায়ে যে এনেকৈ ধৰিব লাগে, দাদাই পূৰা হাঁহি হাঁহি ছাইডেদি পাৰ হৈছে একেবাৰে সি। তাৰপিছত আমি এতিয়া দৰা গাড়ীত উঠিব লৈছোঁ। এতিয়া দাদা দৰা গাড়ীত বহিলে। এতিয়া আমি যাব লৈছোঁ কইনা ঘৰ। এতিয়া আমি কইনা ঘৰ আহি পালোহি। খুব ফূৰ্তি কৰিছোঁ আমি সকলোৱে। এতিয়া ঢুলীয়া পাৰ্টীয়ে আমাক আদৰণি জনাইছে ভিতৰলৈ। এতিয়া কইনা ঘৰৰ সকলো মানুহ আহি ৰখি আছে দৰা দৌৰিবলৈ। এতিয়া দৰা দৌৰিব লৈছে কইনা ঘৰৰ মানুহে। এয়া খুৰাক হয়, খুৰাকে আদৰিছে। তাৰপিছত কইনাৰ মাও আহিছে, মাও দাদাক আদৰিছে এইদৰে। এতিয়া আদৰা হৈ গ'ল। এতিয়া আমি ৰভাতলিলৈ যাব ওলাইছোঁ। এতিয়া কইনা আহি প্ৰথম সেৱা জনাইছে দৰাক। এদিনীয়া বিয়া যে, সেইবাবে ভালকৈ ভিডিঅ' লোৱা নহ'লে, কিন্তু ভিডিঅ' অলপ ল'বলৈ চেষ্টা কৰিলোঁ। এয়া বৰমালা পিন্ধাওঁতে লৈছিলোঁ ভিডিঅ' মই। এতিয়া বিয়াখন পতা সম্পূৰ্ণ হ'ল। এতিয়া আমি ঘৰ যাব লৈছোঁ সকলোৱে। এতিয়া আমি ঘৰ আহি পালোহি। এয়া মায়ে আদৰি নতুন কইনাক ভিতৰলৈ সুমুৱাই আনিছে। প্ৰথম পাকঘৰলৈ নিব। পাকঘৰত গৈ গোঁসাই ঘৰত সেৱা কৰি এতিয়া কিবা এটা খাই ল'ব। এতিয়া খাই লোৱাৰ পিছত চাউলত যে আঙুঠি এটা সুমুৱাই এটা নিয়ম থাকে, এনেই আৰু ধেমালিতে খেলে আৰু সেয়া খেলিলে। কিন্তু কোন জিকিলে মই গম নাপালোঁ, সেইটো টাইমত মই ওচৰত নাছিলোঁ। এয়া মোৰ ভণ্টি হয়। বহুত দিনৰ মূৰত লগ পালোঁ আমি দুইজনী। শুভাশুভনিৰ দিনাখনি আমি মানে দৰা কইনাৰ লগত অলপ ধেমালি কৰিছিলোঁ। ভাবিলোঁ তাৰো এটা ভিডিঅ' লৈ লওঁ। সেইবাবে আপোনালোকৰ ফালে বাৰু এনেকৈ ধেমালি কৰেনে? এয়া দেখিছেনে, মামীহঁতে সকলোৱে ডলা বান্ধি নিছে, চকৰি নিছে মানে কইনাহঁতক জোকাবলৈ। এতিয়া এয়া মামীয়ে কইনা পিছফালে বান্ধি দিছে। আমাৰ এইফালে মানে অলপ ধেমালি ধুমুলা কৰা হয় আৰু। মোকো দিছিলে বান্ধি দিবলৈ, কিন্তু মই ভয়তে নাবান্ধিলোঁ। মই কৈছোঁ মই গালি খাবলৈ নাই দেই, আপোনালোকে গালি খালে খাব আৰু। এতিয়া টুপি পিন্ধাই দৰাক দি দিছে। দেখিছেনে, ইমান ভাল লাগে এইবোৰ দেখিলে। মই কিন্তু এইবোৰ নাপালোঁ, কাৰণ আমাৰ গুৱাহাটীত ইমান এনেকুৱা নিয়ম কৰা নহয়। কিন্তু আমাৰ ঘৰৰ ফালে এইবোৰ কৰা হয়। সেইবাবে ভাবিলোঁ আপোনালোকক দেখাই দিওঁ। এয়া মোৰ খুৰী হয়।
খুৰীৰ লগত অকল এখন ফটোহে মৰা হ'ল। সেইদিনাখনি মাৰিবলৈই নাপালোঁ ফটো। এয়া মোৰ বা হয়, যাৰ ঘৰৰ পৰা কইনা আনিছোঁ, সেয়া খুৰীয়েক হয় তাই। এয়া দাদা, বৌ আৰু আমাৰ এখেত ফটো মাৰিছিলোঁ কইনাৰ ঘৰত। এয়া মোৰ ভণ্টিয়ে হয়, ভণ্টি দুইজনীৰ লগত ফটো মাৰিলোঁ। তাৰপিছতে এয়া মই বৌৰ লগত মাৰিছিলোঁ ফটো। তাৰপিছত আমি আমাৰ এখেত, মই, বৌ, দাদা আৰু প্ৰাংগণ একেলগে মাৰিছিলোঁ। এয়া এখেত আৰু মই ফটো মাৰিছিলোঁ। ভিডিঅ'টো তেনেহ'লে আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। আজিলৈ আহিছোঁ।